শিক্ষিত ছোৱালীৰ অভিনৱ পদক্ষেপ ই-ৰিক্সা চলাই স্বাৱলম্বী হোৱাৰ প্ৰয়াস খৈৰাবাৰীৰ দেৱযানী দাসৰ যি সময়ত আমাৰ সমাজত যুৱ প্ৰজন্মৰ মাজত উশৃংখলতা নানা ধৰণৰ কুকৰ্মত লিপ্ত হোৱা ঘটনা সঘনাই দেখা দি আহিছে এনেহেন সন্ধিকণত উচ্চ শিক্ষিত ছোৱালীৰ অভিনৱ পদক্ষেপে নিদৰ্শন দাঙি ধৰিছে যে আমাৰ সমাজত নাৰী কোনো গুণেই কম নহয় নাৰী পুৰুষৰ সমানে সমানে কাম কৰাৰ অধিকাৰ আছে সমাজ তথা পুৰুষে নাৰী জাতিক দুৰ্বল বুলি ভবা ধাৰণাটো এতিয়া অতীত হ'ল এয়াৰে এক অন্য উদাহৰণ ওদালগুৰি জিলাৰ অন্তৰ্গত খৈৰাবাৰী বৰ বালিচিথাৰ নিবাসী প্ৰতিভাৱান যুৱতী দেৱযানী দাস বয়স 23 বছৰ উচ্চ শিক্ষিত স্বত্তেও তাই চৰকাৰী চাকৰিৰ মুখ এৰি ই-ৰিক্সা চলাই স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে তেনেকৈ তাই পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব পালন কৰিবলৈ ওলাই আহিছে উল্লেখযোগ্য যে পিতৃ মদন দাস আৰু মাতৃ উপেশ্বৰী দাসৰ দ্বিতীয় কন্যা দেৱযানী দাসে ভূগোল বিষয়ত স্নাতকোত্তৰ আৰু ষ্টেনোগ্ৰাফি কৰিও কৰ্ম সংস্থাপন নোপোৱাৰ বাবে প্ৰায় 3 মাহৰ আগৰ পৰা চলাই আহিছে ই-ৰিক্সা একমাত্ৰ দেউতাকেই আছিল উপাৰ্জনৰ মূল কেন্দ্ৰ কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে বিকল হৈ গৈছিল ঘৰখন দেউতাকৰ চিকিৎসাৰ বাবেও অৰ্থৰ অভাৱ আছিল ঘৰখনত সেই সময়তে দেৱযানী দাসে সাহসিকতাৰে আগবাঢ়ি আহিছে ঘৰখন চলাবলৈ সাংবাদিকৰ সাক্ষাৎকাৰত তেওঁ কয় যে বহুতে মোক কৈছিল এনেকুৱা কাম কৰিব পাৰিবানে ছোৱালী মানুহ হয় ভয় নালাগিবনে মানুহে হাঁহিব পাৰে তেতিয়া মই কাৰো কথা গুৰুত্ব দিয়া নাছিলো বুলি তাই কয় দেৱযানীৰ আদৰ্শৰে যদি আমাৰ যুৱ যুৱতীসকলে এনেকৈ আগবাঢ়ি যায় নিশ্চয় আমাৰ সমাজখন ভালৰ ফালে আগবাঢ়িব টংলাৰ পৰা অৰূপ বড়োৰ ৰিপৰ্ট নিউজ 24 বড়োলেণ্ড Come to News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.